নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ডিজিটেল ইনফো। বন্ধুসকল, অসমৰ বৃহৎ নিযুক্তিৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টছ 2022 গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামসমূহ ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। এই পৰীক্ষাটোত প্ৰায় 14 লাখ কেণ্ডিডেটছে আবেদন কৰিছিল। যিহেতু টোটাল 26,441টা ভেকেঞ্চি ওলাইছিল, সেয়েহে এই 26,441 জন প্ৰাৰ্থীহে চাকৰি পাব। বাকী চাকৰি নোপোৱা প্ৰাৰ্থীসকলক অসম চৰকাৰে তেওঁলোকৰ এপ্লিকেশ্যন ফি ঘূৰাই দিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। এই সম্পৰ্কে তেখেতে কি কৈছিল শুনি লওক এবাৰ। আমাৰ পৰীক্ষাটো খুব ভাল হৈছে। 9 লাখ কেণ্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছে। 5টা পৰীক্ষা মিলি আমাৰ 14 লাখ কেণ্ডিডেট আৰু এটা পৰীক্ষাত 9.5 লাখ কেণ্ডিডেট, অৰ্থাৎ এজনেই 5টা পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেনেধৰণে 14 লাখ আৰু মূৰ গন্তি হিচাপত ইউনিক আইডেণ্টিটি হিচাপত 9,34,000 সুন্দৰভাৱে পৰীক্ষা হৈ আছে। আমি এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম আৰু পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলোঁ, যিসকল অনুত্তীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম। অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম। অনুত্তীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম, যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰিব